নমস্কাৰ ৰাইজ, আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা বাৰ্তা দিব খুজিছোঁ। আমি ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছিলোঁ আৰু এই উপহাৰ কুপনৰ বুকসমূহ অৰ্থাৎ নগাঁও জিলাৰ কামপুৰৰ যি কচুৱা আছে, সেই কচুৱা অঞ্চলৰ এটা দুষ্ট চক্ৰই এই আমাৰ যিসমূহ আমি নিৰ্ধাৰণ কৰি দিছিলোঁ যে এটা বুকৰ দাম 1000 টকা আৰু প্ৰতিখন কুপনৰ মূল্য 100 টকা, কিন্তু তেওঁলোকে ইয়াৰ পৰিৱৰ্তে আমাৰ সমিতিৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ এটা দুষ্ট চক্ৰই অতি কম মূল্যত আমাৰ টিকট ৰাইজৰ মাজত বিক্ৰী কৰি থকাটো আমাৰ পৰিলক্ষিত হৈছে। গতিকে এই বাৰ্তা দিব খুজিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে। আমি 1000 টকাত এটা বুক আৰু এখন কুপনত 100 টকাকৈ আমি নিৰ্ধাৰণ কৰি দিছোঁ। সেই দুষ্ট চক্ৰৰ পৰা আপোনালোকে টিকট ক্ৰয় কৰিব নালাগে, অৰ্থাৎ সেই অসাধু চক্ৰটোৱে এটা বেমেজালি সৃষ্টি কৰাৰ অভিসন্ধি ৰচনা কৰিছে। গতিকে আপোনালোকে আমাৰ টিকটত যিসমূহ নাম্বাৰ দিছোঁ, সেই টিকটৰ নাম্বাৰ আপোনালোকে ফোন কৰি আমাৰ কমিটিক যোগাযোগ কৰিব পাৰিব আৰু সেই যি অসাধু চক্ৰ, সেই অসাধু চক্ৰ কম মূল্যত টিকট পাই আপোনালোকে ভুল যাব নালাগে, কাৰণ তেওঁলোকে সেই অসাধু চক্ৰটোৱে হয়তো সেই টিকটৰ মূল্যসমূহ কমিটিৰ মাজত জমা নিদিবও পাৰে। গতিকে এনেধৰণৰ অসাধু চক্ৰৰ পৰা আপোনালোকে বিৰত থাকক, কিয়নো এখন খেল অনুষ্ঠিত কৰিছোঁ, যিহেতুকে আমি মূল্য নিৰ্ধাৰণ কৰি দিছোঁ। কম মূল্যত আপোনালোকে যদি টিকট লাভ কৰে, তেনেধৰণে নিশ্চয় সেই অসাধু চক্ৰই তাত জড়িত থাকিব। গতিকে আপোনালোকে গোটেই গমেই পায় যে খুবেই জনপ্ৰিয় ওৰাঙৰ এই খেলখন। গতিকে নাম্বাৰ দিছোঁ, তাত যোগাযোগ কৰিব। যদিহে অসাধু চক্ৰৰ কবলত পৰি আপোনালোকে কম দামত টিকট ক্ৰয় কৰে, তেনেহ'লে কিন্তু সেই টিকটৰ মূল্য আমাৰ হাতত হয়তো আহি নপৰিবও পাৰে। তাৰ বাবে আমি সমিতি দায়ী নহয়। আমি পুনৰবাৰ স্পষ্ট কৰি দিব খুজিছোঁ যে সেইসকলে যেনে হয়তো তেওঁলোকৰ কুপন আৰু বুকসমূহ আমাৰ মাজত জমা নিদিবও পাৰে। গতিকে তেনেধৰণৰ অসাধু চক্ৰৰ কবলত নপৰিবলৈ ৰাইজক অনুৰোধ জনাইছোঁ।